Guys, welcome back to my YouTube channel here on my vlogs. Anta Shankar de. Hi dia. Hi ta dia. Hi. Guys, আজি মই মাজুলীলৈ গৈ আছো কাৰণ মাজুলীত 18 তাৰিখৰ পৰা শ্ৰী শ্ৰী কৃষ্ণ সম্পূৰ্ণ ৰাসলীলা আৰম্ভ হ'ব তো আপোনালোকক বিশেষকৈ ৰাসলীলা দেখাবলৈ গৈ আছো তো ভিডিওটো চাই থাকক এতিয়া মই শিৱসাগৰত আছো শিৱসাগৰৰ পৰা যোৰহাটত যাম যোৰহাটৰ পৰা মাজুলী চাই থাকক এতিয়া যাবলৈ ওলাই ৰেডি হলো তো বেগ চেক লৈ লওঁ ৰুমটো লক কৰি লওঁ Hello guys, এয়া শ্ৰীমন্ত তুমি মোৰ ৰুমটো চাবা দে ৰুমটোৱে শ্ৰীমন্ত হাতত দায়িত্ব দি থৈ গৈছে চাবা দে সব চাবা দে ভালকে হ'ব চিন্তা কৰিলে আমি মাজুলী যাবলৈ ওলালো তো মোৰ লগত যাব কৌশিক দা তাৰপিছত খগেন যাব বাকী আৰু কোনো নাযায় Hello guys, এয়া মোৰ দুষ্টিক লগ পালো দুষ্টি মই 20 তাৰিখ আহিম দে ভাত নোখোৱা মাজুলী বাকি আনিব লাগিব শ্ৰীমন্ত বাই বাই শিৱসাগৰটো যোৰহাট যাম তো বাছতে যাব লাগিব চাগে বাছলৈ ৰৈ আছো তো চাই থাকক ভিডিঅ'টো হেল্ল' গাইজ ফাইনেলি বাছ আহি পালেহি এইখন চাওক আমি এতিয়া যোৰহাট যাম বলক A few moments later. যোৰহাট আহি পালোহি তো ভিডিঅ'টো চাই থাকক কেতিয়া যাম নিমাতী ঘাট হেল্ল' গাইজ ফাইনেলি নিমাতী ঘাট আহি পালোহি আমি এতিয়া নাৱৰ কাৰণে ৰৈ আছো আমাৰ নাও 3:30 আছে এতিয়া আমি অলপ মিছল খাই লওঁ ফাইনেলি আমাৰ ফেৰীখন আহি পালেহি চাওঁ মাজুলী আহি পালোহিতো হেল্ল' গাইজ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ